আপোনাৰ অনুমতি নোহোৱাকৈ এতিয়া আপোনাৰ ফোনৰ ভিতৰলৈ সোমাব পাৰিব মোদী চৰকাৰ। এতিয়াৰে পৰা সকলো নতুন মোবাইল ফোনত সঞ্চাৰ সাথী নামৰ এপ বাধ্যতামূলকভাৱে ইনষ্টল কৰিব লাগিব। পুৰণা ফোনসমূহত ছফ্টৱেৰ আপডেটৰ জৰিয়তে এই এপ সংলগ্ন কৰা হ'ব আৰু ইয়াক আনষ্টল কৰিব নোৱাৰিব। ইতিমধ্যে সকলো মোবাইল ফোন নিৰ্মাণকাৰী কোম্পানীক এই সন্দৰ্ভত নিৰ্দেশনাও প্ৰদান কৰা হৈছে। এই এপৰ জৰিয়তে আপোনাক চাইবাৰ ক্ৰাইমৰ পৰা সুৰক্ষা দিয়াৰ লগতে চুৰি হোৱা ফোন ব্লক বা ট্ৰেক কৰাত সহায় কৰা হ'ব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। কিন্তু এই এপ ব্যৱহাৰৰ বাবে আপুনি কল আৰু SMS, ফটো ফাইল, কেমেৰাৰ এক্সেছ প্ৰদান কৰিব লাগিব। এই এপৰ জৰিয়তে নাগৰিকৰ প্ৰতিটো কথোপকথন, চলাফুৰা আদিৰ ওপৰত দৃষ্টি ৰখাৰ পথ মুকলি কৰিব আৰু ই নাগৰিকৰ গোপনীয়তাৰ অধিকাৰ ভংগ কৰিব বুলি বিৰোধীয়ে আশংকা প্ৰকাশ কৰিছে। মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই এপ আনষ্টল কৰিব পাৰিব আৰু ব্যৱহাৰ নকৰিলে ই বন্ধ হৈ যাব বুলি কোৱাৰ বিপৰীতে চৰকাৰী আদেশত এই এপ নিষ্ক্ৰিয় কৰিব নোৱাৰিব বুলি কোৱাৰ কথাই এতিয়া সকলোৰে মনত প্ৰশ্নৰ সৃষ্টি কৰিছে।